আমি চেলাবাছৰ পৰা ওলাই টাৱাং গৈ আছোঁ আমি কফি খাবৰ বাবে ৰখিলোঁ ইয়াত বাইকাৰ্ছৰ টিম এটা ৰখিলে ইমান বেছি ঠাণ্ডা চাওক ইয়াত পাইপৰ পানীও ফ্ৰিজ হৈ গৈছে ৰাস্তাৰ ছাইডত যেন বগা চাদৰে পাৰি থৈ দিছে গৈ থাকোঁতে ছাইডত নদী এখন পালোঁ ৰৈ নামি গ'লোঁ কি মজা বেলেগ এটা ফিলিংছ ইয়াত এজন আৰ্মি চলজাৰৰ মেমৰিয়েল দেখিলোঁ নাম নায়ক বাহুবলী BM 15 ছেপ্টেম্বৰ 1999 এইখিনি ঠাইত তেওঁৰ মৃত্যু হৈছিল অলপ দূৰ আহি ব্ৰিজ এখন পালোঁ প্লেচটো ইমানেই ধুনীয়া যে নৰখি নোৱাৰিলোঁ অলপ বেছিকৈ টাইম স্পেণ্ড কৰিব মন গ'ল চাৰিওপিনে বৰফে বৰফ মই এটা ইণ্টাৰেষ্টিং বস্তু দেখাই আছোঁ তাতে চাওক ৱাটাৰফলটো পুৰা ফ্ৰজেন হৈ গৈছে নেক্সট এপিছড আহি আছে ধন্যবাদ